তো নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো বহুত দিনে হ'ল ভিডিঅ' নবনোৱা, সেইকাৰণে ভাবিছোঁ আজি ব্লগ এটাকে বনাই দিওঁ। তো বৰ্তমান এতিয়া আমি আছোঁ ৰানিং কৰিবলৈ আহিছোঁ ইয়াত। আগতে যেনেদৰে আমাৰ আসাম পুলিচৰ ৰানিং হৈ আছিলে, কিন্তু সফল হ'ব নোৱাৰিলোঁ। কিন্তু নেক্সট চেষ্টা চলাই আছোঁ আৰু এতিয়া ইণ্ডিয়ান আৰ্মিৰ কাৰণে ইণ্ডিয়ান আৰ্মিৰ কাৰণে চেষ্টা চলাই আছোঁ। আৰু বৰ্তমান সময়ত আমি এতিয়া ৰানিং কৰিবলৈ আহিছোঁ। এতিয়া বৰ্তমান আবেলি হৈ আছে। বৰ্তমান 4টা বাজি গ'ল আৰু এতিয়া আমি ৰানিং কৰিবলৈ আহিছোঁ ইয়াত এই পথাৰখনতে। সেইপিনে চাওক, এই পথাৰখনতে আমি ৰানিং কৰিবলৈ আহিছোঁ। আগতে য'ত আমি আসাম পুলিচৰ কাৰণে ৰানিং কৰিছিলোঁ তাত আমি আকৌ এতিয়া ৰানিং কৰিবলৈ আহিছোঁ। চেষ্টা চলাই আছোঁ আৰু চেষ্টা চলাই কষ্ট কৰি গৈ আছোঁ। ফল যিয়ে নাপাওঁ লাগিলে, কিন্তু আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিব। তো এইখন ফিল্ডতে বৰ্তমান আগতে আসাম পুলিচৰ প্ৰেক্টিছ কৰিছিলোঁ, এতিয়া বৰ্তমান আকৌ ইণ্ডিয়ান আৰ্মিৰ কাৰণে প্ৰেক্টিছ চলাই আছে এইখনতে। আপোনালোকক দেখুৱাম কেনেদৰে ইণ্ডিয়ান আৰ্মিৰ কাৰণে প্ৰেক্টিছ ৰানিং চলাই আছোঁ আৰু আসাম পুলিচত কেনেদৰে ৰানিং কৰি আছিলোঁ আপোনালোকে গম পালেই। নেক্সট এতিয়া ইণ্ডিয়ান আৰ্মিৰ কাৰণে চেষ্টা চলাই আছোঁ, কিন্তু ফল যিয়ে নহওক লাগিলে চেষ্টা চলাই আছোঁ। যি হয় হ'ব আৰু। নেক্সট আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। পিনে এয়া জোতা চোতা পিনে একেবাৰে ৰেডি হৈ আছে ৰানিঙৰ কাৰণে। অলপ পানী খাই লৈছে বোলে, এনাৰ্জি কমি আছে। চোতা এইপিনে ৰেডি হৈ আছে, পিন্ধিব লাগে আৰু ৰানিং কৰি। এইখনে ফিল্ডখন আমাৰ, য'ত আমি আসাম পুলিচৰ কাৰণে আৰু এতিয়া য'ত বৰ্তমান ইণ্ডিয়ান আৰ্মিৰ কাৰণে ইণ্ডিয়ান আৰ্মিৰ কাৰণে প্ৰেক্টিছ চলাই আছোঁ। ৰানিং কৰিবলৈ সাজু হৈ আছোঁ। বন্ধুসকল, এতিয়া আমি ৰানিং কৰিম ইয়াত এই ফিল্ডখনতে। আপোনালোকে দেখিছে এইখন ফিল্ডতে এতিয়া আমি বৰ্তমান ৰানিং কৰিম এতিয়া ইণ্ডিয়ান আৰ্মি। আপোনালোকে চাই থাকক। তো গাইজ, বৰ্তমান এতিয়া আমি ৰানিং কৰি আহি গ'লোঁ। বৰ্তমান এতিয়া গাৰ অৱস্থা নাই, ঘামি ঘামি। এইটো আমাৰ কামত ব্যস্ত, একদম এক্টৰ মানুহ।
বন্ধুসকল আজি ভিডিঅ'টো ইমানে আৰু আমাৰ ৰানিং কৰা দেখিলে আপোনালোকে কেনেকৈ ইণ্ডিয়ান আৰ্মিৰ কাৰণে প্ৰেক্টিছ চলাই আছোঁ আৰু এনেকৈ চলাই থাকিম আৰু বৰ্তমান যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব বাই বাই